টিকটক সকলোতে টিকটক আজি টিকটক যথেষ্ট জনপ্ৰিয় আমাৰ অসমতো জনপ্ৰিয় আৰু সমগ্ৰ ভাৰতত জনপ্ৰিয় সমগ্ৰ ভাৰতত 1 কোটিতকৈ বেছি সাবস্ক্ৰাইবাৰ আছে আৰু ইয়াৰ জন্ম হৈছিল চীন দেশত সমগ্ৰ পৃথিৱীত ৭৫খন দেশে এই টিকটক ব্যৱহাৰ কৰে আৰু চীন দেশৰ বাইট ডান্স নামৰ এটা প্ৰতিষ্ঠানে এই এপটো ডেভেলপ কৰিছিলে আৰু এইটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে কিন্তু এই টিকটক ভাৰতত ব্যৱহাৰ কৰাক লৈ বা এই টিকটক এপটোৰ স্থিতি ভাৰতত যেন খুব দুৰ্বল হৈ পৰিছে ভাৰতে এই টিকটক বন্ধ কৰি দিব বুলি ঘোষণা কৰিছে আৰু ইয়াৰ অন্তৰালত এটা বহুত ডাঙৰ ইস্যু আছে এই ইস্যুটো মই আপোনালোকক আজি জনাম আচলতে যোৱা বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মাসুদ আজহাৰ পুলৱামা কাণ্ডৰ যি মেইন কালপিত মাসুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিবলৈ এক প্ৰস্তাৱ উত্থাপন কৰিছিলে আৰু এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছিলে ভাৰতৰ লগতে প্ৰায় বিশ্বৰ বহুকেইখন প্ৰভাৱশালী দেশে কিন্তু ইয়াত সন্মতি নজনালে কোনে জানেনে চীনে নজনালে আৰু চীনে এই সন্মতি নজনোৱাৰ কাৰণে মাসুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিব পৰা নগল আৰু সেই ক্ষোভত ভাৰতে চীন দেশত নিৰ্মিত এই টিকটক এপটো তহঁতৰ এপ আমি কিয় ব্যৱহাৰ কৰিম বে এই ধৰণে আচলতে আমি কৰা উচিত নহয় যদিহে চীন দেশে সেই কামটো কৰিছে কাৰণ আমি আমাৰ সেনাসকলক হেৰুৱাইছো আৰু তেনে এজন কালপিতক যেতিয়া আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ ক্ষেত্ৰত চীনে কোনো ধৰণৰ সমৰ্থন নবহালে আমিনো কিয় ব্যৱহাৰ কৰোঁ সো এই ধৰণৰ এটা জাতীয়তাবোধ সকলোৰে মাজত জাগি উঠিছে আৰু এই এপটো বন্ধ হৈ যোৱাৰ যথেষ্ট চান্স আছে আৰু তাৰ লগতে চীনত নিৰ্মিত বহুত মানে প্ৰায়বোৰ মানে সকলোবোৰ বস্তুৱে আমাৰ ভাৰতত নিষিদ্ধ হোৱাৰো যথেষ্ট চান্স আছে বেয়া নাপাওঁ মই টিকটকৰ ঠাইত বেলেগ আহিব কিজানি বেলেগ আহিলে সেইবোৰ চলিব কিন্তু যদিহে এনেকুৱা এক কথা সোমাই আছে সকলোৱে আচলতে ইয়াত সন্মতি প্ৰদান কৰিব লাগে সো ফ্ৰেণ্ডছ মই আপোনালোকক জনালো যে টিকটক এপটো ভাৰতত কি কাৰণে বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই আৰু আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি নতুন আপোনালোক ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো কোবাই দিব আৰু ঘণ্টাটো কোবাই দিলে মোৰ ভিডিঅ' মই আপলোড কৰাৰ লগে লগে আপোনালোকে লাভ কৰিব সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই বাই বাই ভাগৰ লাগি গৈছে আৰু